পোৱালিকেইটাই চিঞৰি আছে চাওক না কেনেকৈ মে চিঞৰি আছিলে। আৰু কেৰম বোৰ্ড খেলিব লাগে, তাকো কেৰম বোৰ্ড খেলিব লাগে মানে ইহঁতে খেলি আছে সেইকাৰণে তাকো খেলিব লাগে মানে। ডাঙৰকেইটা খেলিছে ইও খেলিব লাগে মানে, এনেই য'ত ত'ত মাৰিছে কেৰম বোৰ্ডকেইটা। আৰু এইফালে চব চফা কৰিব লাগি গৈছে মানে, এইফালে দেখি পাইছোঁ ওপৰত মধুৰি আম পাৰিব লাগি গৈছে এতিয়া। আৰু মধুৰি কেইটামান হৈছিলে, বহুত হৈছিলে কিন্তু গছ চব পকি সৰি গৈছিলে, সেইকাৰণে পাৰি দিছিলোঁ। পাৰি খাইছিলোঁ। আৰু মানে চোতালটো অলপ চফা কৰিব আছিলে, চফা কৰিছোঁ মানে বাহিৰটো। আৰু এইফালে অলপ খেলি আছে পোৱালিকেইটা, সিহঁতৰ লগতে অলপ জমনি কৰি আছোঁ মানে, ভাল লাগিছে এইকেইটা। এইফালে মোক হ'লে গেলা মধুৰি ধৰাই দিলে আৰু নিজে ভাল মধুৰি খাইছে, খা ল তই। মোক বেয়া মধুৰিটো দি দিছে চাওক না গাইছ। আৰু এইফালে মই পাৰি পেলাই অলপ ময়ো পাৰি দিছোঁ সিহঁতক। আৰু বহুত মধুৰি হৈছিলে কিন্তু চব মানে চৰাইবোৰ আহি খাই আধা খাই মানে তলত পেলাই দিয়েগৈ পকাবোৰ। সেইকাৰণে চৰাইবোৰ খাব দিয়ক আৰু, ভালে পাইছে চাগে ন। আৰু আমিতো খায়ে থাকোঁ, আৰু ইমান ভাল নাপাওঁ মই মধুৰি খাই কিনে। আৰু এই পোৱালি খেলি আছে আমাৰ বাবু, বাবু এই দেখিলে লেতেৰা, ছি পেলা তো মানে বেছি। বল দে টুক বল দে খেলিব, ইয়াক দে বল দে, বল দে ইয়াক খেলিবলৈ লেটুৰু। আৰু এইফালে ময়ো চফা কৰিব লাগি গৈছোঁ মানে, মজাকৈ চফা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট এটা কৰি জনাই দিব, ভাল লাগিব দেই। ভিডিঅ'টো চাই থাকক আৰু মজাকৈ চাই থাকক। দে বল দে খেলিব দে ইয়াক, দে মাৰ বাবু টাকলু বাবা আমাৰ টাকলু বাবা এইটো, টাকলু বাবা আমাৰ। নালাগে তোক নিদিওঁ যা। ই কান্দিছে মানে, বলটো নিদিয়াৰ কাৰণে মোবাইলটো দিব লাগে তাক মানে, মোবাইলটো দেখিলেই মোবাইল লাগে তাক, এইটো লাগে তাক, যোনটো দেখিব সেইটোৱে লাগে তাক। আৰু ইউটিউবটো থাকিলেতো ভালেই হ'ব, সিহঁতৰ সৰু কালৰ ভিডিঅ'কেইটা দেখা পাব। যদি সিহঁতে ডাঙৰ হৈও যায় মানে, ইউটিউবত যদি বেন নহয় যায় তেতিয়ালৈকে মানে ভিডিঅ'টো থাকিব, আৰু সিহঁতে ডাঙৰ হৈ দেখা পাব যে মই কেনেকুৱানো আছিলোঁ, সৰুতে কেনেকুৱা আছিলোঁ, সিহঁতক দেখাব পাৰিম মানে মই। কিমান এটা ভাল লাগিব আপোনালোকে ভাবি চাওকচোন, সিহঁতে ডাঙৰ হ'লে ভিডিঅ'বোৰ দেখা পাব যেতিয়া সৰুতে মই কেনেকুৱানো আছিলোঁ, হয় নাই কওকচোন আপোনালোকে। আৰু ছানডে দিনা মানে ঘৰত থাকিলে পোৱালিকেইটাৰ লগতে খেলি কিনে টাইমটো পাৰ কৰোঁ মানে, কেতিয়াবা কাম নাথাকিলে আৰু সিহঁতৰ লগতে খেলিব লাগে মানে, নহ'লে সিহঁতে য'ত ত'ত যায়গৈ যে, সেইকাৰণে সিহঁতৰ লগত অলপ খেলি পেলাই সিহঁতে ভাল পায়। আৰু সিহঁতৰ লগতে অলপ খেলি আছোঁ মানে, আৰু কি কৰিব উপায় নাই, আৰু ঘৰত থাকিলে সিহঁতৰ লগতে খেলিব লাগে। আৰু নাই অশান্তি কৰি দিব, গোটেই দিনটো অশান্তি কৰি থাকিব মানে ন। সেইকাৰণে অলপ খেলিব দিলে বাহিৰত ঠিকেই, কিবা বল চল দিলে খেলিব, এনেই খালী ঘৰত শুৱাব বিচাৰিলে মানে অকল কান্দি থাকিব। খেলিব দিলে খুব ফূৰ্তি পাইছে চাওক না, কেনেকৈ খুব ফূৰ্তি পাইছে মানে খেলিব দিলে। আৰু মানে আমি কেইটামান ৰিলচ শ্বুট কৰি আছোঁ মানে, কমেডি ৰিলচ। আপোনালোকে মোৰ ইনষ্টাগ্ৰামত একাউণ্ট গৈ কিনে ফ'ল' কৰি ল'ব, যোনে ফ'ল' কৰা নাই। আৰু ছাইডত দেখিব পাইছে, স্ক্ৰীণত আহি গৈছে ইনষ্টাগ্ৰাম একাউণ্টটো, যোনে ফ'ল' কৰা নাই সকলোৱে ফ'ল' কৰি ল'ব। তেতিয়া ইনষ্টাগ্ৰামত মানে মই এনেকৈ কমেডি ভিডিঅ' দি থাকোঁ বা ৰিলচ দি থাকোঁ, মাজে মাজে দি থাকোঁ মানে, এটা দুটা পষ্ট। আপোনালোকে গৈ কিনে ইনষ্টাগ্ৰাম যোনে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। এই দেখিছে ন কেনেকৈ শ্বুট কৰি আছোঁ মানে, এবাৰত নহয় 3-4বাৰমান শ্বুট কৰিছোঁ মানে এটা ৰিলচ। আৰু এইফালে আমাৰ সোনিয়া বাইদেউ আহিলে, আমাৰ দেখিব পাইছে সিহঁতেও পূৰা ৰিলচ বনাই মানে, আমি ৰিলচ বনাইছিলোঁ, সিহঁতে চাব আহিছে মানে আমাক, মানে কেনেকুৱানো ৰিলচ বনাইছে, কি ৰিলচ বনাইছোঁ বুলি চাব আহিছিলে। আকৌ লাজ কৰিছে চাওক না কেনেকৈ।
এইফালে আমাৰ শ্বুট চলি আছে মানে ৰিলছত, কমেডি ৰিলছত। এইফালে ল'ৰা হয় ইয়াক ছোৱালী বনাই দিছে মানে, আৰু এইফালে মানে এতিয়া প্ৰপ'জ কৰিব তাক মানে। আপোনালোকে ৰিলছটো ইনষ্টাগ্ৰামত পাই যাব, আপোনালোকে গৈ কিনে ফ'ল' কৰি লওক মোৰ ইনষ্টাগ্ৰাম। আমাৰ এইফালে বিহাইণ্ড দ্য চিনৰ কাৰণে মানুহ চাওক কেনেকুৱা, বিহাইণ্ড দ্য চিন এইকেইটা দেখাইছোঁ আপোনালোকক। এইফালে ৰিল শ্বুট হৈ আছে মানে, এইকেইটা দেখিছে ৰিলকেইটা শ্বুট হৈ আছে এতিয়া। এইফালে এটা ৰিল শ্বুট কৰিব কমচে কম 10 ঘণ্টা লাগি গৈছে। চাওক না কেনেকুৱা চুলি খুলি গ'ল, কি খুলি গৈছে। তো গাইজ দেখিব পাইছে আমাৰ ঘৰত মানে ইমান ডাঙৰ সাপ এটা ক'ৰ পৰা আহি গ'ল কিজানি। এই জোতাবোৰ থৈছিলোঁ চব জোতা ভিতৰত তলত সোমাই আছে মানে, এনেকুৱা ঘপকৈ দেখা পালোঁ। দাদাহঁতি দেখা পালে মানে মই চাইছোঁ কামৰ পৰা যাতে আহিলোঁ, দেখিছোঁ যে ইমান মানুহ কেলৈ চিঞৰিছে। ঘৰত দেখিছোঁ যে পূৰা সাপ সোমাই আছে মানে। সাপ মানে কি যে এই কলৰ টিউবৱেলৰ ওচৰতে মানে আছে জেগাটো, তাতে মানে জোতা থোৱা জেগাটোতে সোমাই আছে। ক'ৰ পৰা আহিলে জানো ইমান ডাঙৰ সাপটো। বাপৰে বাপ, চাওঁ ভয়ানক লাগিছে, ভয়ংকৰ দেখিছে মানে সাপটো। মোক মানে বহুত ভয় লাগে সাপকেইটা। বাপ সাপটো চাওক না, অ' মাই গড। চাওকচোন কেনেকুৱা লাগিছে চাওক। আপোনালোকৰ ফালে কি সাপ কয় এইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। আমাৰ এইফালে এটা বামফাৰা সাপ বুলি আমি জানো মানে। বাপৰে বাপ ভয়ংকৰ লাগিছে চাওক না আপোনালোকে এনেকুৱা। আৰু এই সাপটো বহুত বিশাল বুলি কৈছে মানে, বহুত ইয়াৰ মানে বিষ বহুত আছে ইয়াত মানে। আৰু এই সাপটোৰ মানে ফটকৈ দৰৱ পোৱা নাযায় বুলি কৈছে মানে, দৰৱ ইয়াত বহুত ডেঞ্জাৰ সাপ এইটো মানে, দেখিবলৈ যিমান ভয়ংকৰ তাতকৈ ডেঞ্জাৰ ভয়ংকৰ আছে। ই নেঙুৰ দি মাৰে মানুহক মানে, নেঙুৰ দি মাৰে। আৰু শুনিছোঁ নাই মানে যে নেঙুৰ দি মাৰিলে মানে মানুহৰ গাৰ পৰা মানে, যদি এবাৰ সি নেঙুৰৰ পৰা মাৰি দিয়ে গাত বা ভৰিত য'তো মাৰি দিয়ে মানে তাত মমৰ নিচিনা গলিব ধৰে বোলে, এনেকুৱা হয় বুলি শুনিছোঁ। কিন্তু মানুহ এটা দেখিছিলোঁ, এটা মানুহৰ দেখিছিলোঁ, কিন্তু গম নাপাওঁ হয়নে নহয় এতিয়া। কিন্তু সাপটো দেখিবলৈ ভয়ংকৰ লাগিছে চাওক না আপোনালোকে, কেনেকুৱা লাগিছে চাবলৈ চাওকচোন। বাপৰে বাপ, এইটো ছেকেণ্ড টাইম। আৰু ফাৰ্ষ্ট টাইম আৰু এবাৰ আহিছিলে তেতিয়া এইটো সৰু আছিলে, এইটো তাতকৈ বেছি ডাঙৰ আছে। চাওক না এইফালে নলা ফালে যাব দিছিলোঁ, আকৌ বেৰত উঠিছে চাওকচোন। চাওক চাওক, বাপৰে বাপ কি ভয়ংকৰ লাগিছে চাওকচোন। মইতো এনেকুৱা সাপবোৰ মানে জংঘলত পৰা ক'ৰ পৰা আহিছে জানো, ইমান এনেকুৱা ডেঞ্জাৰ সাপবোৰ চাওকচোন আপোনালোকে কেনেকুৱা। আৰু সাপটো গোল টাইপৰ নহয়তো, এইটো তিনিকুণীয়া টাইপৰ আছে সাপটো মানে, গোল নহয়। গোল নহয় এইটো সাপটো, তিনিকুণীয়া টাইপৰ আছে। আৰু মানুহবোৰ চবে এইফালে খেদি আছে, ৰাস্তাৰ ফালে টৰ্চ মাৰিছে। এইফালে কোনফালে যাব সাপটো ভাবকচোন আপোনালোকে, যাবলৈ ৰাস্তাই পোৱা নাই। এই দেখিছে ন, দেখিছে ন পাম্পাৰ খং ফেঁচ কৰি আছে চাওক না। বাপৰে বাপ ভয়ংকৰ লাগিছে। যা বাপৰে বাপ চাওক না কেনেকুৱা স্পীড যায়। এবাৰ যদি মানুহক ধৰিবলৈ মানুহ পলাব তত নাপাব যেনেকুৱা সাপ। আৰু এই সাপটো মানে কোনেও যাতে ধৰিবলৈ ট্ৰাই নকৰিব, কাৰণ এইটো সাপটো বহুত বিশাল সাপ হয়। কাৰণে এবাৰ নেঙুৰ দি মাৰিলে মানে আপোনাৰ অৱস্থা বেয়া কৰি দিব। সেইকাৰণে যিমান পাৰে বাচি থাকিব ইয়াৰ পৰা আৰু দূৰত থাকিব, সেইটোৱে আশা কৰিছোঁ আপোনালোকৰ পৰা।